পৃথিৱীৰ নিয়মবোৰ সঁচাই বৰ অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই, আৰু যাৰ মন আছে তেওঁৰ কিন্তু টকা নাই। এটা বাঘে চিকাৰত গোন্ধ পালে যিমান বেছি হিংস্ৰ হয়, এজন মানুহে টকাৰ গোন্ধ পালে তাতোকৈ শতগুণ বেছি হিংস্ৰ হয়। জীৱনত ভালে থকাৰ চিক্ৰেট কি জানেনে? কাৰো কথা কেতিয়াও গাত নলগাওক। আপোনাক লৈ যে কোনোবাই যি টি কথা কৈ থাকে তাৰো 3টা কাৰণ আছে। 1 নম্বৰ, যেতিয়া সেইসকলে আপোনাৰ স্থানত উপনীত হ'ব নোৱাৰে। 2 নম্বৰ, আপোনাৰ যিখিনি আছে তেওঁলোকৰ হয়তো সেইখিনি নাই। 3 নম্বৰ, তেওঁলোকে আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু হ'ব পৰা নাই। যদি জীৱনত নিজকে সলনি কৰাৰ প্ৰয়োজন বুলি ভাবে তেন্তে সেইটোৱেই কৰক। হয়তো কিছু কষ্ট হ'ব পাৰে, কিন্তু যি আপোনাৰ মূল্য বুজি নাপায় তেওঁৰ অপেক্ষাত কেতিয়াও নাথাকিব। যি বেছি কথা কয় তেওঁৰ কথাৰ মাজত ভেজাল কম থাকে, কিন্তু তেওঁ বেছি কথা কোৱাৰ বাবেই জঞ্জালত বেছিকৈ পৰে। বৰষুণ দিলে সকলো পক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰেৰে উৰি সেই বৰষুণকো তলত এৰি থৈ যায়। সেইবাবে বিপদ অহাৰ আগেয়ে সকলো ধৰণৰ সাৱধানতা সতৰ্কতা বজাই চলক, যাতে বিপদৰ ধুমুহাই আপোনাক কেতিয়াও লৰচৰ কৰিব নোৱাৰে। কাকো মনৰ ঘা টুকুৰা দেখুওৱাৰ চেষ্টা নকৰিব, কাৰণ মানুহৰ ওচৰত শুকোৱা মলম নাথাকিলেও কটাঘাত ছটিয়াবলৈ নিমখ কিন্তু নিশ্চয় থাকে। জীৱনত আগবাঢ়ি যাবলৈ নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰিবলগীয়া হয়। তাত আপোনাৰ কোনেও সহায় নকৰে। আচলতে বাস্তৱ জীৱনটো সঁচাকৈ বৰ কঠিন। কাকো বেছি বিশ্বাস কৰিব নালাগে। কাকো বেছি বিশ্বাস কৰিব নালাগে, কাকো বেছি ভাল পাবও নালাগে, কাৰো ওপৰত বেছি আশা কৰিবও নালাগে, কাৰণ এই বেছি শব্দটোৱে আপোনাক এদিন বেছি কষ্ট দিব। কেৱল এজনকেই অন্ধভাৱে ভাল পালেই কোনোদিনে পৰাজিত নহয়, বিশ্বাসঘাতকতা বা প্ৰতাৰিত হ'বলগীয়াও নহয়। সেইজনেই হৈছে আপোনাৰ ভগৱান, যি একক আৰু অদ্বিতীয়। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু মানুহ সলনি হৈ গ'লে তেওঁক আকৌ আগৰ দৰে কেতিয়াও পোৱা নাযায়। সকলোতকৈ বেছি বেয়া লাগে তেতিয়া, যেতিয়া আপোন কোনোজন পথভ্ৰষ্ট হৈ যায় আৰু ইচ্ছা থকাৰ পিছতো তেওঁক সঠিক পথলৈ ঘূৰাই আনিব নোৱাৰি। য'ত আপোনাৰ গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ কোনো মূল্য নাই, সেই ঠাইৰ পৰা সদায় দূৰত থাকিব, লাগিলে সেয়া কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ মনেই হওক। কাকো কন্দুৱাই কেতিয়াও সুখী থাকিব নোৱাৰি, কাকো ঠগিও কেতিয়াও ভালে থাকিব নোৱাৰি, কাৰণ মানুহে যি কৰ্ম কৰে তাৰ ফল তেনেকুৱাই ভোগ কৰিবলগীয়া হয়। নিজৰ মন যদি বেয়া, নিজকে ভাল কৰিবলৈ শিকক, কাৰণ আপোনাৰ বাবে আপুনিয়েই আছে আৰু কোনো নাই। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, আৰু যদিহে ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ কাষত থকা নটিফিকেশ্যন বেলটো দবাই অল কৰি দিব। ধন্যবাদ।